বহুত দিনৰ মূৰত বিয়া খালোঁ আমি ইমান এক্সাইটেড হৈ সন্ধিয়া গৈ আছোঁ বিয়া খাবলৈ কাৰণ বিয়াখন হৈছে গোটেই ৰাতি মানে হিন্দু মানুহৰ বিয়া হয় গোটেই ৰাতি হ'ব চ' আমি সন্ধিয়া সময়ত গৈ আছোঁ মই মোৰ ভাইটি হাজবেণ্ড গৈ আছোঁ চ' বহুত এক্সাইটেড হৈ গৈ আছোঁ কাৰণ বহুত দিনৰ মূৰত বিয়া এটা খাম আৰু মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ বিয়া হয় চ' চাবলৈ পাম চবৰ লগত লগ হ'ম ভাল লাগিব চ' চাওক মোৰ অৱস্থা মই মেকআপ কৰা নাই মেকআপ চেকআপ একো কৰা নাই মানে কাপোৰ চাপোৰ পিন্ধিলোঁ বাৰু বাহঁতৰ ঘৰ আছে তাতে গৈ কিনে মই মেকআপ কৰিব লাগিব আকৌ বা কিমান মুস্কিল আৰু ইয়াত বিয়া ঘৰ পালোঁ ধুনীয়াকৈ সজাইছে এইখিনি চাওক বাৰু অলপ ভিতৰলৈ সোমাই যাওঁ ডেক'ৰেশ্যন চাওক কিমান ধুনীয়াকৈ সজাইছে আৰু এইজনী হৈছে মোৰ হাজবেণ্ডৰ আৰু এতিয়া ফ্ৰেণ্ডছ চাৰ্কলে মিলাই কিনে গিফ্ট চিফ্ট দিছিলে তাৰ মাজৰ পৰা এটা স্পেচিয়েল গিফ্ট এইটো নেকি তাইক খুলি আছে ব্ৰাইডজনীয়ে খুলি আছে এইজনী আমাৰ ব্ৰাইড চ' ব্ৰাইডজনীয়ে কইনাজনীয়ে খুলি আছে কি দিছে ইয়াত মই কিন্তু নাজানো দেই ডাঙৰ বাকচৰ ভিতৰত আকৌ সৰু এটা আছেচোন আৰু ইয়াত খুলি আছে চাওঁ কি কৰে আপোনালোকেও চাই থাকক আমার কথাটা মানিস দেখছস না ভাই যাও দেখ কি বস্তু দেখি বস্তু দেখি ওই পরে একবার দেই না নমস্তে করব না যাবে যাচ্ছে তো বিশাল ভাই একটা পোজ মারো ফটো উঠা কেন লোকে হ্যাঁ